Welcome to my channel RD Entertainment. আজি আপোনালোকক মই ঘৰতে কেনেকৈ মধুৰিআমৰ ৰস বনাই খাব পাৰি সেইটো দেখাবলৈ চেষ্টা কৰিছোঁ। এই জুচ ঘৰতে বনাবলৈ বেলেগ একো ৰেচিপিৰ প্ৰয়োজন নহয়, মাত্ৰ মধুৰিআম, চেনি আৰু ক'লা নিমখ আৰু পানী, এইখিনি হ'লেই হ'ল। আপোনালোকে মধুৰিআমবোৰ আনিব, ভালদৰে চফা পানীত ধুব। চফা পানীত ধুই ধুনীয়াকৈ খৰি থ'ব। ধুই আপোনালোকে এটা বাচনত থ'ব, অলপ পানীখিনি যাতে সৰি যায়, শুকান হ'ব তেতিয়া। এইফালে ধুনীয়া আৰু ঢিলা মধুৰিআমবোৰ আনিব, যাতে জুচৰ কাৰণে ভাল হয়। আৰু এইবোৰ আগৰখিনি কাটি কিনে চাৰিডাল আৰু এইখিনি কাটি কিনে ধুনীয়াকৈ চাৰ্ভিচ কৰিব বা সৰু কৰিব। ডাঙৰ হ'লে বেছি পিচ কৰিব লাগিব আৰু সৰু হিচাপত চাৰ্ভিচ কৰিলে হয়। আপোনালোকে ঢিলা মধুৰিআমবোৰ ল'ব, তেতিয়াহ'লে আপোনালোকৰ ভাল হ'ব। কাৰণ টান হ'লে আপোনালোকৰ অসুবিধা, কেঁচাবোৰ নল'ব, একেবাৰে ঢিলা হোৱাবোৰ ভাল হয়। কাটি ল'ব আপোনালোকে ধুনীয়াকৈ। কটা হোৱাৰ পিছত মিক্সিত দিব। বেছি দিব নালাগে, আপোনালোকৰ আধামান দিব, গোটেই ফুল কৰি নিদিব, নহ'লে গোটেইবোৰ নহ'ব। আধামান কৰি দিব, আধামান কৰি মাৰি দিব, ফুলকৈ নিদিব, চাৰিবাৰ কৰি দিছোঁ। কৰি দিব, খাব কেনেকুৱা হৈছে, কেনেকুৱা মানে এতিয়া বেছিকৈ দিয়া গৈছিল চাগে, মোৰ ইমান ধুনীয়া হোৱা নাই। এইবিলাক অলপমান ভালদৰে লৰাই দিছোঁ, যাতে কিছুমান যোনবিলাক নেকি মিক্স হোৱা নাই সেইবোৰ যাতে ভালদৰে মিক্স হৈ যায়। এইখিনি উলিয়াই ৰাখি দিছোঁ। এতিয়া আকৌ এবাৰ কৰি দিম, এইখিনি উলিয়াই ৰাখি দিছোঁ। এতিয়া এইখিনি হোৱাৰ পিছত নেক্সট এইবাৰ আমি এইখিনি চাওক, এইখিনি ধুনীয়াকৈ কৰিছোঁ। এইখিনি মানে ডাবুল কৰা গৈছে। আপোনালোকৰ যদি অসুবিধা হয় সাধাৰণ পানী দিব। চাওক কি ধুনীয়া হৈছে। সাধাৰণ পানী দি পিনে কৰিব, পিছততো পানী দিব লাগিব। এইখিনি মই এবাৰতে কৰিছিলোঁ, সেইকাৰণে এনেকুৱা হৈছে। এইখিনি ইয়াতে আকৌ এবাৰ দি পিনে চাওক কেনেকুৱা হ'ব, আপোনালোকে দেখিব। চাওক এইবাৰ এনেকুৱা হৈ যাব। এইখিনি ভালদৰে লৰাই দিব, যাতে লৰাই থাকিব, যাতে ডখৰা হৈ নাথাকে। আপোনাৰ জুচখিনি ভাল নহ'ব আপোনালোকে খাবলৈ বা চেকিবলৈ। আৰু চাব এইখিনি যাতে ডখৰা হৈ নাথাকে। চেনি দিব, যিখিনি প্ৰয়োজন হয় আপোনালোকৰ অনুপাতত। ইয়াতে মই 3-4 চামুচমান দিছোঁ, কাৰণ মোৰ মধুৰিআম বহুত আছে।
আৰু আপোনালোকে ক'লা নিমখ ব্যৱহাৰ কৰিব পাৰে। ক'লা নিমখটো ভাল। ক'লা নিমখ দিব অলপ। এইখিনি যুক্তভাৱে আপোনালোকে দিব। তাৰপিছত ভালদৰে মিক্স কৰি দিব। তাৰপিছত আপোনালোকে মিক্স কৰি লওক ভালদৰে। মিক্স কৰি আপোনালোকে যেতিয়া হ'ব সম্পূৰ্ণভাৱে ফুলকৈ নিদিব, আপোনালোকে কমকৈ দিব, কাৰণ এইবাৰ আচল জুচটো ওলাব ন। পানী দিব লাগিব ইয়াতে। পানী দি পিনে আপোনালোকে কমকৈ পানী দিব প্ৰথমতে। পানী কমকৈ দিয়াৰ কাৰণে এনেকুৱা হৈ আছে। আৰু পানী দিব লাগিব, তেতিয়াহে জুচলৈ পৰিৱৰ্তন হ'ব। তেনেহ'লে গোটা হৈ আছে। ধুনীয়া মিহি হৈ গৈছে। চাওকচোন, পানী দিয়াৰ ফলত যদি গোটা হৈছে এনেকুৱা, পানী দি পিনে আকৌ মিক্স কৰি দিয়ক। থৈ দিম। তেতিয়াতকৈ আৰু পাতল হৈ গৈছে, কিন্তু ইয়াতে আকৌ পানী দি পিনে আকৌ পানী দিব লাগিব, তেতিয়াহে জুচ হ'ব। নহ'লে বহুত গোটা হৈ আছে। পানী দিয়ক। মোৰ বটলৰ পানী শেষ হৈ গ'ল, আৰু দিব লাগিব পানী। প্ৰথমতে কমকৈ পানী দি পিনে আপোনালোকে মিক্স কৰি ল'ব। আপোনালোকে গমেই পাব কিমানখিনি পানী লাগে, আপোনালোকৰ নিজৰ অনুমান আহি যাব। সেইকাৰণে মই কমকৈ দি আছোঁ পানীখিনি। এইবাৰ চাওক, এইবাৰ পনীয়া হৈছে, কিন্তু ইয়াতকৈ চাগে আৰু অলপ পনীয়া হ'ব লাগিব। সেইবাবে মই পানী দিছোঁ। আৰু পানী দি পিনে, যিহেতু পানী দিছোঁ, ইয়াতে অলপ ক'লা নিমখ মানে ব্লেক চল্ট দিছোঁ। নহ'লে এইখিনি নিমখ কম হৈ যাব ন, সেইটো কাৰণে। তাৰপিছত মই এইখিনি এই বাতিটোত ঢালি লৈছোঁ। এই বাতিটোৰ পৰা মই এতিয়া চেকি ল'ম, কাৰণ নেচেকিলে ইয়াৰ গুটিবোৰ মিক্স নহয়। মিক্স নহ'লে আমাৰ খাবলৈ খাওঁতে লাগে। সেইবাবে এখন ইমান ডাঠ নহয়, পাতল চেকনি এখনৰ প্ৰয়োজন। চেকনিখনেৰে আপোনালোকে ভালদৰে চেকি ল'ব, নহ'লে আপোনালোকে খাবলৈ অলপ অশান্তি পাব পাৰে। সেইবাবে চেকি ল'ব। এইখন মোৰ অলপ ডাঠ হয়, সেইটো কাৰণে মানে চেকাত অলপ অসুবিধা পাইছোঁ। আপোনালোকে পাৰিলে পাতল চেকনি ব্যৱহাৰ কৰিব, নহ'লে মধুৰিআমৰ গুটিবোৰ যাতে বজি থাকে তেনেকুৱা ধৰণৰ চেকনি ব্যৱহাৰ কৰিব। এইখন বহুত ডাঠ হৈছে, সেইটো কাৰণে চেকিবোৰ বিচৰা নাই, চেকা যোৱা নাই ঠিকমতে। ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আগৰ নিচিনাকৈয়ে এইখিনিতে পানী আৰু নিমখ পানী অনুপাতে দি পিনে আকৌ মিক্সাৰত দি দিম। দিয়াৰ পিছত আমি এইখিনি চেকি লৈ বটলত ভৰাই ৰাখিম। আৰু আপোনালোকে যদি এইখিনি বনাই পিছত খাম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে এনেকৈ নহয়, আপোনালোকে ভালদৰে বটলত ভৰাই ফ্ৰিজত ৰাখি থ'ব।
নহ'লে আপোনালোকে পিছত খাবলৈ খুজিলে আপোনালোকে আচল টেষ্টটো নাপাব। আপোনালোকে যদি টেষ্টটো পাব বিচাৰে পিছত খাৱাৰ কাৰণে, তেনেহ'লে আপোনালোকে ফ্ৰিজত ৰাখি থ'ব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ।